তো হেল্ল' নমস্কাৰ স্বাগতম এভৰিৱান তোমাৰ ইউটিউব চেনেল। তো ভাই আজিৰ ভিডিঅ'টো হ'ব ছেকেণ্ড হেণ্ড বাইকৰ ওপৰত। বাইকছ বুলি ক'লে ল'ৰাবোৰৰ ইমোশ্যনটো অলপ বেলেগেই হৈ যায়, তো বিশেষকৈ ল'ৰাবোৰৰ মানে। চ' বাকী আজি এই ভিডিঅ'টো হ'ব এখন ছেকেণ্ড হেণ্ড বাইকৰ ওপৰত। ছেকেণ্ড হেণ্ড বাইক এখন আপুনি কিনিব গ'লে, পাৰচেছ কৰিব গ'লে কি আপুনি কথা লক্ষ্য ৰাখিব, আৰু যিকেইটা লক্ষ্য ৰাখি আপোনাৰ ধৰক আপুনি অলপ লোকচান হোৱাৰ পৰা বাচি যায়। তো ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো একদম নলেজেবল হ'ব। কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ কামত আহিব, নিজৰ নহ'লেও কেতিয়াবা লগ বন্ধু বা ভাই বন্ধু কেতিয়াবা আপুনি চাই দিব পাৰিব। এইকেইটা বস্তু লক্ষ্য ৰাখি বাইক এখন আপুনি চেক কৰি দিব পাৰিব। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো মই এতিয়া আপোনাক দেখাই আছোঁ কি বস্তু আপুনি বাইক ছেকেণ্ড হেণ্ড বাইক এখন কিনিব গ'লে চাব মানে ভালদৰে। তো ভাই এইখন বাইক দেখিছে, এইখন বাইকৰ পৰাই মই কৈ দিম কেনেকৈ আপুনি কোনকেইটা বস্তু আপুনি লক্ষ্য ৰাখিব, কোনকেইটা বস্তু আপুনি লক্ষ্য ৰাখি এখন বাইক ছেকেণ্ড হেণ্ড বাইক আপুনি ওন কৰিব। তো এইখন মোৰ দাদাৰ বাইক হয়, এইখন বাইক চলিছে 91,000 কিলোমিটাৰ চলিছে। তো এতিয়া মই আপোনাক দেখাই আছোঁ আপুনি কি বস্তু আপুনি চাব বাইকখনৰ। তো প্ৰথমতে আপুনি বাইকখনৰ চাইলেঞ্চাৰৰ দলত আপুনি বাইকখন ডাবল ষ্টাং কৰি ল'ব। এনেকৈ প্ৰথমতে আপুনি বাইকখনটো ডাবল ষ্টাং কৰি ল'ব ধুনীয়া কৰি। তাৰপিছত আপুনি বাইকখনৰ চাইলেঞ্চাৰডাল চাব। চাইলেঞ্চাৰডালৰ আপুনি এটা আঙুলি এনেকৈ চাইলেঞ্চাৰডালৰ ভিতৰত এনেকৈ সোমাই দিব। সোমাই দি আপুনি এনেকৈ অলপমান ঘঁহি পেলাই আপুনি ওলাই আনিব। যদি আপুনি অইলি টাইপৰ পায় তেতিয়া আপুনি গম পাব যে এইখন বাইকৰ আপুনি ইঞ্জিনৰ কাম কৰাব লাগিব সোনকালে। আৰু যদি আপুনি অলপ ড্ৰাই টাইপৰ হৈ আছে, আপোনাৰ ক'লা অলপ ধোৱা টাইপৰ লাগিছে, তেতিয়াহ'লে আপোনাৰ কথা নাই। বাকী এইখন বাইকত দেখিছে অইলি অলপ মোৰ হাতত ঘূৰা এনেকৈ ওলাই আহিছে। চ' এইখন বাইকৰ যিহেতু লাইফ হৈছে এইখন বহুত কম এতিয়া হৈ গৈ আছে, যিহেতু এইখন বাইক বহুত চলিছে, অলমষ্ট 1 লাখ চলিছে আৰু। তো ইয়াৰ পিছত আপোনাৰ চেক কৰিব আপুনি ইয়াৰে ইঞ্জিনটো। নেক্সট আপুনি ইয়াৰে মই আৰু এটা কথা কৈ দিওঁ আপোনালোকক। ইয়াতে যদি আপুনি ধৰক বাইকখন ষ্টাৰ্ট দি চাব, আপুনি ষ্টাৰ্ট দি চালে আপুনি অলপ ৰেভ কৰিব। ৰেভ কৰিলে আপুনি যদি অলপ বগা ধোঁৱা বা ক'লা ধোঁৱা ওলোৱা গম পায়, যদি আপোনাৰ ক'লা ধোঁৱা ওলাইছে, আপোনাৰ যদি ব্লেক স্মক ওলাইছে, তেতিয়াহ'লে গম পাব আপুনি কাৰ্বৰেটৰৰ কাম কৰিব লাগিব। আৰু যদি আপুনি ধৰক হোৱাইট স্মক ওলাইছে, বগা ধোঁৱা যদি ওলাইছে, গম পাব আপুনি পিষ্টনৰ কাম কৰিব লাগিব। তো এইকেইটা বস্তু যে মই কৈ আছোঁ আপোনালোকক কি কাম কৰিব লাগিব, আপুনি নিয়াৰেষ্ট যদি আপুনি বাইকৰ হেৰিত যাই পেলাই সোধে, তো আপুনি আনুমানিক এটা গম পাব যে আপুনি বাইকখনত কিমান খৰচ কৰিব লাগিব নেক্সট আপুনি যদি পাৰচেছ কৰে সেই বাইক এখন। তো আপুনি সেনেকৈ মানে অলপ লোকচান হোৱাৰ পৰা আপুনি বাচি যাব। তো আপুনি সেইকেইটা বস্তু ভালদৰে চাই ল'ব। দেন আপুনি ইয়াত চাব, আপুনি ইঞ্জিনটো ভালদৰে চেক কৰিব। ইঞ্জিনৰ যোনবিলাক মানে নট বল্ট আছে, এই ইঞ্জিনটোৰ য'ত খোৱাই আছে বোলে, ইঞ্জিনটো গোটেইখিনি খোৱাই আছে। আপুনি ধৰক এতিয়া যোনবিলাক মানে কোম্পানীৰ যোনবিলাক পাৰফেক্ট ইকুইপমেণ্ট, সেইবিলাকেৰে যিমান বাৰীকিছে মানে এই ইঞ্জিনটো খুলিব পাৰে। বাকী আমাৰ ধৰক ক'ৰবাত যদি ডিলাৰত বা ধৰক তেনেকুৱাকৈ ক'ৰবাত যদি বাহিৰত যদি ইঞ্জিনৰ কাম কৰিছে, আপোনালোকে এই নট বল্টবিলাক চালে ক'ৰবাত দাগ বা কিবা এনেকুৱা অলপ হ'লেও আপোনালোকে গম পাব যে এইটো কাম মানে ইঞ্জিনটো আগতে খুলিছে। তো যিহেতু আমাৰ ইঞ্জিনৰ কাম একো হোৱা নাই, চ' ইঞ্জিনটো চব ঠিকে আছে, আপোনালোকে দেখা পাইছে গোটেইখিনি নট বল্টবিলাক একদম ধুনীয়াকৈ ক'তো দাগ এটাও নাই নট বল্টটোৰ ওপৰত। চ' আপুনি সেনেকৈও মানে গম পাব যে এইখন বাইকৰ ইঞ্জিনৰ কাম হৈছে। যদি আপুনি কিবা দাগ নট বল্টবিলাক যদি আপুনি লাৰি চায় বা এনেকৈ যদি ভালকৈ একদম বাৰীকি চায়, আপুনি গম পাব তেতিয়া যে আপুনি বাইকখন খুলিছে নে আগতে খোলা নাই। ইয়াৰ পিছত আপোনালোকে চাব দুয়োটা টায়াৰ চেক কৰিব, টায়াৰ দুয়োটা চেক কৰিব, আগৰ পিছত দুয়োটা টায়াৰ চেক কৰিব। টায়াৰৰ আপুনি এই ছাৰ্ফেচ এৰিয়াটো চাই ল'ব, ছাৰ্ফেচ এৰিয়াটো আপোনাৰ কিমান ক্ষয় গৈছে কিমান ক্ষয় যোৱা নাই, আপুনি এটা আনুমানিকভাৱে ধুনীয়াকৈ চাই ল'ব। দেন আপুনি এই ড্ৰেইনেজবিলাক কিমানৰ লাইফ বাকী আছে চাই ল'ব। যিহেতু আমাৰ দাদাই এতিয়া নতুনকৈ এই দুটা টায়াৰ চেঞ্জ কৰিছে, তো ঠিকে আছে বাৰু, টায়াৰ দুটাৰ লাইফটো ঠিকে আছে। তো সেইটোতো গম নাপায় ন গাড়ীখন কিমান চলাইছে, কিছুমানে নতুন টায়াৰো দি দিয়ে। তো আপুনি এটা বস্তু লক্ষ্য ৰাখিব, দুয়োটা টায়াৰ ছেম কোম্পানীৰ হয়নে নহয় আপুনি চেক কৰিব। যদি ছেম কোম্পানীৰ দুয়োটা টায়াৰ হয়, তেতিয়াহ'লে আপুনি গম পাব যে টায়াৰ দুটা চেঞ্জ হোৱা নাই বা টায়াৰ চেঞ্জ কৰিছে। যদি আপোনাৰ বেলেগ কোম্পানীৰ টায়াৰ দুটা আছে, তেতিয়াহ'লে আপুনি অ'নাৰজনক আপুনি অনেষ্টলি সুধি ল'ব যে কিহৰ কাৰণে মানে টায়াৰ দুটা চেঞ্জ কৰা হৈছিল। তো ধুনীয়াকৈ আপুনি সুধি ল'ব তেখেতক, বোলে দাদা কিহৰ কাৰণে, বা যাৰ পৰা আপুনি বাইকখন কিনি আছে তেখেতক সুধি ল'ব যে কিহৰ কাৰণে আপুনি টায়াৰ দুটা চেঞ্জ কৰা হৈছিল, বা ফাটিছিল নে এক্সিডেণ্ট হৈছিল নে কিবা হৈছিল, ধুনীয়াকৈ আপুনি অনেষ্টলি সুধি ল'ব। তো সেইখিনিৰ পৰা আপুনি গম পাব। দেন আপুনি আৰু এটা বস্তু চেক কৰিব, আপুনি যিহেতু বাইকখনৰ আপুনি যোনটো মানে বেটাৰী থাকে, বেটাৰীটো আপুনি খুলি পেলাই দেখাই দিব ক'ব, বেটাৰীটো মানে ছেম কোম্পানী গাড়ীখনৰ লগত অহা কোম্পানীটো হয়নে নহয় আপুনি চেক কৰি ল'ব। আপুনি গুগলত চাই ল'ব কোনখন গাড়ীৰ লগত কি কোম্পানী আহে। চ' আপুনি সেই বাইকখনৰ মানে যোনটো জেনুইন কোম্পানী হয়, সেইটো কোম্পানীৰ বেটাৰীটোৱে লাগি আছে নে নাই চাই ল'ব ধুনীয়া কৰি। তো দেখাই দিব ক'ব, বা খুলি পেলাই
দেন আপোনালোকক ওপৰলৈকে লৈ আহিছোঁ মই ওপৰত আপোনালোকে বহুতে কিছুমান সৰু সৰু বস্তু গুৰুত্ব নিদিয়ে ওপৰত আপুনি ইলেক্ট্ৰনিক্সখিনি ধুনীয়াকৈ চেক কৰিব ইলেক্ট্ৰনিক্সখিনি ঠিকে আছে নাই মিটাৰ চলি আছে নে নাই ধুনীয়াকৈ চেক কৰিব আপোনালোকে ইলেক্ট্ৰনিক্স চেক কৰিব ক্লাছ এণ্ড ব্ৰেক টানি চাব আপুনি ক'ৰবাত কিবা বজা বা এনেকুৱাটো হৈ থকা নাই আৰু ব্ৰেকডাল আপুনি এনেকৈ ৰাইট টু লেফ্ট এনেকৈ চাব ক'ৰবাত বজিছে নেকি কিবা চাউণ্ড টিক টিক কৰি যদি চাউণ্ড আহিছে এনেকুৱাকৈ চাই ল'ব ধুনীয়া কৰি ঘূৰাই চাব হেণ্ডেলডাল আৰু আপোনালোকে ইণ্ডিকেটৰ্ছখিনি চেক কৰিব ইণ্ডিকেটৰ্ছ ঠিকে চলি আছে নে নাই এইবিলাক বহুত সৰু সৰু বস্তু মিনিমাম বস্তু বহুতে মানে চেক নকৰে দেন আপুনি গাড়ীখনৰ লকটো ঠিক আছে না চাব গাড়ীখন লক কৰি চাব লকটো ঠিকে কাম কৰিছে না কৰা নাই দেন টেংক লকটো কাম কৰিছে না কৰা নাই এইখিনিও চাই ল'ব ধুনীয়া কৰি তো ভাই ইয়াৰ পিছত আপোনালোকে চকেটবোৰ চাই ল'ব চকেটত ক'ৰবাত লিকেজ আছে নেকি যদি লিকেজ আছে আপুনি চকেট চেঞ্জ কৰিব লাগিব ধুনীয়াকৈ আপুনি চকেটবোৰ চাই ল'ব লিকেজ আছে কি নাই এতিয়া মই আপোনালোকক ক'ম আপুনি চলাই চালে যেতিয়া চলাব বাইকখন চলাই চাব তেতিয়ানো আপুনি কোনবিলাক বস্তু আপুনি লক্ষ্য ৰাখিব মানে কোনবিলাক বস্তু আপুনি চাব ভালদৰে মানে সেইখিনি বস্তু মই আপোনাক এতিয়া চলাই চাই কৈ দিম তো ভাই আপুনি এটা খালী ৰাস্তাত বাইকখন লৈ যাওক আপুনি চলোৱাৰ পিছত আপুনি বাইকখনৰ পৰা কোনো ধৰণৰ আনইউজুৱেল চাউণ্ড ওলোৱা নাই সেইটো আপুনি লক্ষ্য ৰাখিব তাৰপিছত আপুনি চকেটৰ ছাছপেনশ্যনটো আকৌ একেলগে আপুনি লক্ষ্য কৰক যে যাতে চকেটৰ ছাছপেনশ্যনটো ঠিকেই আছে তো আপুনি চলাই চালে গম পাব ভালদৰে চকেটৰ ছাছপেনশ্যনটো ঠিকে আছে কি নাই দেন আপুনি বাইকখনৰ গিয়াৰবিলাক চেঞ্জ কৰক গিয়াৰবিলাক চেঞ্জ কৰিলে আপুনি ক'ৰবাত গিয়াৰবিলাক ফচিছে নেকি কোনোবাটো গিয়াৰ চেঞ্জ কৰোঁতে সেইটো আপুনি চাই ল'ব ভালদৰে তাৰপিছত আপুনি যেনেকৈ চিটিৰ ভিতৰত চলাওঁতে কেতিয়াবা গিয়াৰবিলাক কমালে আপোনাৰ বাইকখন বাৰে বন্ধ হৈ যায় ষ্টাৰ্টটো তো আপুনি গিয়াৰবিলাক কমাই পেলাইও চাওক যাতে এইটো প্ৰব্লেম হোৱা নাই তো ভাই এতিয়া মই আপোনালোকক দুটামান ডকুমেণ্টছৰ কথা কৈ আছোঁ মানে মিনিমাম ডকুমেণ্টছৰ কথা কৈ আছোঁ কি চাব আপুনি ডকুমেণ্টছ তো প্ৰথমতে আপুনি আৰচিখন চেক কৰিব আৰচিখনৰ আপুনি ভেলিডিটিটো আপুনি চেক কৰিব তাৰপিছত আপুনি আৰচিখনত চেচিছ নাম্বাৰ আৰু ইঞ্জিন নাম্বাৰটো ভালদৰে চেক কৰিব মানে কি হয় কিছুমান বাইকৰ বা কিছুমান গাড়ীৰ আপোনাৰ কি হয় যোনবিলাক মানে এক্সিডেণ্টেল বাইক বা গাড়ী হয় সেইবিলাকৰ মানে চেচিছ নাম্বাৰ আৰু ইঞ্জিন নাম্বাৰটো চেঞ্জ হয় তো সেই দুটা বস্তু আপুনি ভালদৰে চেক কৰিব দেন আপুনি অ'নাৰ চিৰিয়েল নাম্বাৰটো আপুনি ভালদৰে চাই ল'ব মানে 1 2 অ'নাৰ চিৰিয়েল নাম্বাৰ 1 অ'নাৰ চিৰিয়েল নাম্বাৰ 2 এনেকৈ আপুনি যদি মানে বাইকখন বেলেগৰ পৰা বেলেগত এনেকৈ গৈছে তো সেইটো আপুনি অ'নাৰ চিৰিয়েল নাম্বাৰত গম পাব তো ভাই ইয়াৰ পিছত আপুনি ইঞ্চুৰেঞ্চ চাৰ্টিফিকেটটো চেক কৰিব ইঞ্চুৰেঞ্চ চাৰ্টিফিকেটটো যাতে ভেলিড আছে তো সেইটো আপুনি চেক কৰি ল'ব তো মানে ভেলিড নাথাকিলেও মই যিমানটো জানো মানে আৰ টি মানে সেইটো ৰেজিষ্টাৰ নকৰে তো আপুনি সেইটো বস্তু ভালদৰে চেক কৰি ল'ব ইঞ্চুৰেঞ্চ চাৰ্টিফিকেটটো ভালদৰে চেক কৰি ল'ব তাৰপিছত আপুনি চেলছ ৰিচিপ্ট এইবিলাক ভালদৰে চাই ল'ব আৰু আপুনি ধৰক পলিউশ্যন চাৰ্টিফিকেটটো ধুনীয়াকৈ চাই ল'ব বেলেগ কথা এটা মানে তৎক্ষণাত মনত পৰি গ'ল মানে ধৰক আৰচিখনত যেতিয়া তলৰ ফালে এটা ফাইনেন্সাৰৰ মানে নামটো থাকে তো আপুনি চাই ল'ব যে ফাইনেন্সাৰ কোন হয় মানে আৰচিখনৰ তলত যদি মানে অ'নাৰৰ নামটো আছে তেতিয়াহ'লে আৰচি সেইখন গাড়ী মানে কেছ দি পেলাই কিনিছে বা যদি আপোনাৰ ধৰক কোনোবা কোম্পানীৰ নাম আছে ফাইনেন্স কোম্পানী তেতিয়াহ'লে সেইখন মানে গাড়ীখন মানে ফাইনেন্স কৰি কিনিছে তো সেইখন গাড়ী যাতে আপুনি NOC বিচাৰে মানে নো অবজেকশ্যন চাৰ্টিফিকেটখন মানে বিচাৰে আপুনি তো সেইটো বস্তু আপুনি ভালদৰে চাই ল'ব যাতে লিগেল ডকুমেণ্টছখিনি মানে লোনটো যে মৰিছে লোনটো যে ক্ল'জ হৈছে তো আপুনি সেইখিনি কাগজ আপুনি অ'নাৰজনক খুজিব তো সেই ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগিছে তো প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ভাই ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব বটনটো একদম আপোনালোকে ফ্ৰীতে দবাব পাৰিব তো কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বিলাক আহিলে আপোনালোকে নটিফিকেশ্যন যাতে পাই যায় আৰু যোনে মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক Thanks. Love you. আৰু যোনে কৰা নাই তেওঁলোককো লাভ ইউ এণ্ড থেংক ইউ ফৰ ৱাচিং লগ পাম এটা নতুন ভিডিঅ'ত তো বাই